भारतनि हादरगिरि मासियाव द्रौपदी मुर्मु देरहानाया रोखा इउपिपिएलनि मिजिं भारत हादरनि हादरगिरि मासियाव बिजाथि फोसावजानाय द्रौपदी मुर्मुखौ गोजोन हामग्लायनाय गाहाम हास्थायनाय बेरगाव जिल्ला इउपिपिएलनि भारतनि हादरगिरि मासियाव द्रौपदी मुर्मु देरहानाया रोखा इउपिपिएलनि मिजिं भारत सरकारनि हादरगिरि मासियाव बिजाथि फोसावजानाय आइजो बिजाथि द्रौपदी मुर्मु बिथांखौ बेरगाव इउपिपिएलनिफ्राय गोजोन हामग्लायथि आरो गाहाम हास्थायनाय बावहरदों। दिनै उदालगुरि जिल्लानि सिङाव थानाय बेरगाव जिल्ला इउपिपिएल दोलनिफ्राय भारतनि हादरगिरि बिजाथि सायख'जानाय द्रौपदी मुर्मु बिथांखौ बरायहरना गोजोन हामग्लायनाय आरो गाहाम हास्थायनाय बावहरदों। बे समाव बेरगाव जिल्ला इउपिपिएलनि आफादगिरि निर्मल बर' आरो आइजो गांखंनि आफादगिरि लबिता कछारी बिथांमोना खौरांगिरिनो फोरमायो दि सायख'जानाय बिजाथि द्रौपदी मुर्मुआ भारतनि हादरगिरि मासियाव देरहानाया रोखा होनना। फै बिथांमोना खौरां बिजोंनि गेजेरजों मा फोरमायदों नायनि। আমি আজি ভেৰগাঁও জিলা কমিটিয়ে আমাৰ এনডিএৰ প্ৰাৰ্থী ৰাষ্ট্ৰপতি প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক স্বাগতম জনোৱাৰ কাৰণে আমি ভেৰগাঁও জিলা কমিটিয়ে এখন সভা আয়োজন কৰিছিলোঁ। আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ভাৰতীয় মানে প্ৰথম নাগৰিক ৰাষ্ট্ৰপতি হিচাপে এজন মানে ST প্ৰাৰ্থীক মানে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে এনডিএ চৰকাৰৰ লগতে আমাৰ ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আমাৰ জিলা কমিটি ইউপিপিএলৰ হৈ আমি অশেষ ধন্যবাদ তেখেতক জ্ঞাপন কৰিছোঁ আৰু আমি তেখেতক স্বাগতম জনাইছোঁ আমাৰ নতুন ৰাষ্ট্ৰপতিজনক। তেখেতৰ যিহেতু মানে জিকা প্ৰায় নিশ্চিত আৰু তেখেতে জিকি যাতে আমাৰ ট্ৰাইবেল মানে গোষ্ঠীৰ কাৰণে যাতে নামৰ কাৰণে যাতে ভৱিষ্যতলৈ মানে কাম কৰিব পাৰে তাৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই তেখেতক আমি মানে আশীৰ্বাদ কৰিছোঁ। ঠিকে আছে, তেখেতে বিৰোধী হিচাপে যিহেতু তেখেতসকলৰো এটা মানে ভাৰতৰ মানে প্ৰথম নাগৰিক ৰাষ্ট্ৰপতিৰ আসনটো মানে পাবলৈ মানে চেষ্টা কৰাটো, কিন্তু আমি যিটো দেখা পাইছোঁ মানে ভোটৰ অংকত যিহেতু দেখা পাইছোঁ আৰু সেই ভোটৰ অংক হিচাপে যিহেতু আমাৰ END দলৰ মানে প্ৰাৰ্থী মানে দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীৰ মানে জিকাটো নিশ্চিত, সেই হিচাপে আমি আমাৰ ফালৰ পৰা জিকাটো নিশ্চিত বুলি ভাবোঁ। চৰকাৰে আগন্তুক যি ৰাষ্ট্ৰপতি পদৰ কাৰণে আমাৰ মহিলা হিচাপে দ্বিতীয়বাৰৰ পৰা আমাৰ ঝাৰখণ্ডৰ যি গভৰ্ণৰ আছিলে লগতে আমাৰ চেণ্ট্ৰেল মিনিষ্টাৰ আছিলে বাইদেউ সন্মানীয় দ্ৰৌপদী মুৰ্মুক নেক্সটৰ যি ৰাষ্ট্ৰপতি পদৰ কাৰণে মনোনীত কৰিলে আমাৰ এনডিএ চৰকাৰ, তাৰ কাৰণে তেওঁলোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি বাইদেউক লৈও আমাৰ ভেৰগাঁও ডিষ্ট্ৰিক্ট ইউপিপিএলৰ পৰা হিয়া ভৰা শুভেচ্ছা যাচিছোঁ আৰু আশা কৰিছোঁ তেওঁ যাতে নিশ্চিতৰূপে জিকি আহে আৰু আমাৰ মহিলাৰ যি উদ্দেশ্য আৰু লক্ষ্য বা আমাৰ যি স্থান, সেই স্থান যাতে আমাৰ আৰু গৌৰৱান্বিত কৰি তোলে, সেয়ে আমি বাইদেউৰ কাৰণে শুভেচ্ছা যাচিছোঁ। লগতে বাইদেউৰ ভৱিষ্যত উজ্জ্বল, লগতে আমি তেওঁৰ দীৰ্ঘ কামনা কৰিছোঁ আৰু আশা কৰিছোঁ আমাৰ যি মহিলাৰ বিভিন্ন যি অভাৱ অভিযোগ বা আমাৰ ভাৰতত যিখিনি আমাৰ নেকি কৰণীয় আছে তেওঁৰ হেৰিত আমি যেনিবা ভৱিষ্যতে আকৌ মানে আমাৰ মহিলাৰ স্থানটো আৰু হেৰিত পাম বুলি আশা কৰিছোঁ। আমাৰ কাৰণে গৌৰৱৰ কথা, মহিলা হিচাপে দ্বিতীয়বাৰৰ কাৰণে আমি ৰাষ্ট্ৰপতি পাবলৈ গৈ আছোঁ। প্ৰথমবাৰৰ কাৰণে আমি মহিলা হিচাপে আমি প্ৰতিভাবাদী পাটিল দেৱী বাইদেউক মানে ৰাষ্ট্ৰপতি হিচাপে পাবলৈ সক্ষম হৈছিলোঁ আৰু আমি দ্বিতীয়বাৰৰ কাৰণে আমি মানে মহিলা হিচাপে গৌৰৱ কৰোঁ, কাৰণ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে যে আমাৰ মহিলা হিচাপে বা আমাৰ ট্ৰাইবেল হিচাপে আমাৰ ট্ৰাইবেল হিচাপে প্ৰথমবাৰৰ কাৰণে আৰু মহিলা হিচাপে দ্বিতীয়বাৰৰ কাৰণে আমাৰ দ্ৰৌপদী মুৰ্মু বাইদেউক যি মনোনীত কৰিলে, সেইকাৰণে তেওঁলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ মানে বাইদেৱে যাতে জিকি আহে।